গল্পৰ শিৰোনাম আক্ৰোশ, ৰচনা লিপিকা মহন্ত। কালি পিন্ধা মুগাৰ সাজযোৰকে পিন্ধি খৰখেদাকৈ ওলাই আহিল তাই। ৰহদৈ মালতী তৰাহঁতে নেদেখাকৈ সযতনে সাঁচি ৰখা বিহুৱানখনো লুকুৱাই ল'লে। সকলোৱে কৈছে কালি বোলে তাইক বৰ ধুনীয়া লাগিছিল, সেইবাবেই এই সাজযোৰকে পিন্ধি আহিছে। সি বা আকৌ কেনে দেখে, তাকে ভাবি তাই বহম থুৰিৰে আকৌ এবাৰ উজ্জ্ব বোলাই ল'লে। আইঅ, এইজনী ৰূপে আজি গৌৰী ককাইদেউক পুৰি নামাৰিলেই ৰক্ষা। তৰাৰ কথাষাৰত কৃত্ৰিম খং দেখুৱাই মুগা মেখেলাৰ খমখমনি তুলি ফুলে খোজ ল'লে বিহুতলিলৈ। গৌৰীনাথৰ হাতৰ পৰা কপৌপাহ পিন্ধিলেচোন বিহু বিহু লাগে। সেয়া আজি ইমান জোৰ কৰি তাক জয়দললৈ নাচিবলৈ লগ ধৰিছিল, পাছে সিহে কিবা লেঠাত যাব নোৱাৰিলে। সেয়া আজি বিহুতলিত লগ পাই ফুলে গৌৰীনাথক কালিৰ কথাবোৰ একে উশাহতে ক'বলৈ ধৰিলে। তাইৰ নাচ দেখি সকলোৱে ভাল পোৱাৰ কথা, সি নগ'লে তাই অকলে যাবলৈ মন নোযোৱাৰ কথা, ডা ডাঙৰীয়াই তাইৰ পৰিচয় সোধাৰ পৰা আৰম্ভ কৰি সেই ৰজাটোৰ কিবা ভাল নলগা চাৱনিটোৰ কথালৈকে। গৌৰীনাথে তাইলৈ চাই ক'লে, ফুল আৰু মাত্ৰ 2 মাহ ৰহ, তাৰ পৰা তোক মোৰ বাহিৰে কোনেও চাবও নোৱাৰিব। লাজতে মৰহি গ'ল তাই গৌৰীনাথৰ কথাষাৰত। মই যাম মই, তহঁত কোনো মৰিব নালাগে মোৰ বাবে, মৰিম যদি মই নিজেই মৰিম। সকলো শেষ হৈ গ'ল। গৌৰীনাথ আৰু ফুলমতীৰ অপেক্ষাৰ এই 2 মাহতে শেষ হৈ গ'ল সকলো। চকুৰ পানীৰে বাট নেদেখা হৈছে আজি তাই। কি দুখ আছিল তাই? ৰূপেই হয়তো খাল হ'ল ফুলৰ। চিনাতলীয়া সামান্য নটৰ ছোৱালী তাই, কি কৰিব পাৰে? বলপূৰ্বকভাৱে লৈ গ'ল ফুলক কালুগাঁৱৰ পৰা ৰাজকাৰেঙলৈ ৰজাঘৰীয়া সৈন্যই, স্বৰ্গদেউ চুটানফাৰ সৈন্যই। পৰিয়াল ইষ্টকুটুম্বক বচাবলৈ গুচি গ'ল ফুলমতী ফুলেশ্বৰী কুঁৱৰী হ'বলৈ। এখন ৰক্তাক্ত হৃদয়েৰে লগত লৈ গ'ল গৌৰীনাথৰ সেই কপৌ ফুলপাহ। বহু দিন পাৰ হ'ল, বহু ৰাতি পাৰ হ'ল বহু বছৰ। ৰাজধানীৰ পৰা কিছু আঁতৰৰ নামডাঙৰ সমীপত আজি উখল মাখল। হয়তো কিবা উৎসৱৰ আয়োজন হৈছে। স্বৰ্গদেউ শিৱসিংহ পত্নী ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশত এই ঠাইত সজোৱা হৈছে পুখুৰী, খন্দোৱা হৈছে দৌল। দলে দলে উৎসৱলৈ অহা প্ৰজাসকলে বিস্ময় মানিছে। বাহ, স্বৰ্গদেউ শিৱ, কুঁৱৰী, বৰৰজা গৌৰী। ধন্য মানিছে সাগৰ সদৃশ্য পুখুৰী দেখি, বিস্ময় মানিছে দৌলৰ নিৰ্মাণ কাৰ্য চাই। বৰৰজা যেন আজি অতি গম্ভীৰ। কাষতে থকা স্বৰ্গদেৱে বিন্দু মাত্ৰও আকৰ্ষণ কৰিব পৰা নাই তেওঁৰ মন। আনন্দত, আক্ৰোশত, বেদনাত চটফটাই থকা বুকুখনক যেন জোৰ কৰি হেঁচি ৰাখিব খুজিছে দাম্ভিক জেদী গৰ্বিত বৰৰজাই। গম্ভীৰ মুখখনৰ তলত সকলো হেৰুৱাই যেন কিবা পাইছে আজি এই মুখখনে। পাহৰিব পৰা নাছিল তাই কপৌ ফুলৰ গোন্ধটোক, তাই বিহুৱানৰ গৰাকীক, ৰাজৰাণী হোৱাৰ পাছতো। এদিন খবৰো পাইছিল বহু চেষ্টাৰ মূৰত। সেইদিনা এই ঠাইখিনিতে পাগলীৰ দৰে গোটেই পথাৰখন যেন খান্দি পেলাব বিচাৰিছিল তাই। ৰজাৰ আদেশত সত্যাগ্ৰহ তাই মনৰ মানুহটোক বিচাৰি। আজি ফুলে তাইৰ কাষে কাষে উপলব্ধি কৰিছে গৌৰীনাথৰ অস্তিত্ব, তাই সেই কপৌপাহৰ সুবাস। স্বৰ্গদেউ শিৱসিংহৰ পত্নী গৌৰী তাই, বৰৰজা ফুলেশ্বৰী, যাৰ নিৰ্দেশত এই ঠাইত সজোৱা হৈছে গৌৰী সাগৰ পুখুৰী, গৌৰী দৌল। আজিৰ পৰা এই ঠাইৰ নাম হ'ব গৌৰী সাগৰ। হয়তো আজি এক প্ৰতিশোধ দিয়া হ'ল প্ৰিয়জনক এটি ক্ষুদ্ৰ উপহাৰ। আক্ৰোশ বেদনাত চটফটাই থকা বুকুখন আজি বহু দিনৰ মূৰত শান্ত হ'ল। বৰৰজাৰ ওঠেৰে অজানিতে এটা হাঁহি বিৰিঙি উঠিল, কোনেও নেদেখাকৈ। ধন্যবাদ। গল্পটি বুৰঞ্জীৰ পটভূমিত লিখা হৈছে, কথিত বুৰঞ্জীৰ।
গল্পৰ